গাড়ীখন উদ্ধাৰ হৈছে। এয়া দেখুৱাইছো, এয়া দৃশ্য প্ৰায় 200 মিটাৰ দূৰত্বত ঘটনাস্থলীৰ পৰা যি স্থানত সেই যুৱকজনে গাড়ীখন এৰি দিছিল, ডুবি গৈছিল, সেই স্থানতে উদ্ধাৰ হৈছে এই গাড়ীখন। ইতিমধ্যে ঘোষণা কৰা হৈছে যে গাড়ীখনৰ সন্মুখভাগ তেওঁলোকে বিচিয়াল ডুবিত উদ্ধাৰ হৈছে। গাড়ীখনৰ সন্মুখভাগ, এই সন্মুখভাগত এই গাড়ীখন উদ্ধাৰ হৈছে। এয়া আমি আপোনালোকক জনাইছো যে বিগ ব্ৰেকিং নিউজ, 4 দিনৰ পিছত এয়া গাড়ীখন উদ্ধাৰ হ'বলৈ সক্ষম হৈছে। ইতিমধ্যে ৰছী লগাই দিয়া হ'ল। এবাৰ টানি পেলাই অনাৰ চেষ্টা কৰিছিল, কিন্তু ৰছী ছিঙি থাকিল। এতিয়া চকাত ৰছী বান্ধি দিয়া হৈছে, গাড়ীখনৰ চাৰিওফালে ৰছী বান্ধি দিয়া হৈছে, আৰু এয়া হুইচেল শুনিছে। এয়া টানি আনিবলৈ চেষ্টা কৰা হৈছে, গাড়ীখন টনাৰ বাবে এয়া চেষ্টা। আৰু কিছু সময়ৰ পিছত আমি দেখুৱাবলৈ কেমেৰাটিখন এয়া গাড়ীখনত টানি আনিছে, ৰছী টানি আনিছে, আৰু কিছু মুহূৰ্তত এয়া গাড়ীখনৰ কিছু অংশ 09788 AS01B 09788 কেমেৰা পাৰ্চন হিমাংশু কেমেৰা দেখিছে। AS01B 9788 এইখন হৈছে চুইফ্ট ডিজায়াৰ, সেই অভিযুক্ত গাড়ীখন। আৰু দেখিছে প্ৰথমবাৰৰ ফাৰ্ষ্ট ভিজুৱেল আমি দেখুৱাইছো, এয়া ফাৰ্ষ্ট ভিজুৱেল আমি দেখুৱাইছো। গাড়ীখন উল্টি খাই পৰি আছিল, আচলতে উভতি খাই পৰি আছিল, গাড়ীখনৰ চকা ওপৰলৈ আছিল। হয়, নিশ্চিতভাৱে যি সন্দেহ কৰা হৈছিলে সেই তেনেধৰণে গাড়ীখন আছে। AS01B 9788 এই গাড়ীখনৰ নম্বৰ চুইফ্ট ডিজায়াৰ, যি গুৱাহাটীৰ পৰা আহিছিল হৰেণ বৰুৱাৰ পৰিয়াল, আৰু দিশত পতিত হৈছিল শনিবাৰৰ সন্ধিয়া 6:30 এই ঘটনা প্ৰায় সংঘটিত হৈছিল। AS01B 09788 চুইফ্ট ডিজায়াৰ এই গাড়ীখনৰ সন্ধানত 100 ঘণ্টা যিহেতুকে নদীৰ তলত আছিল, আৰু এতিয়া এই গাড়ীখন উভতি খাই আছে। দেখিছে পানী তললৈ যি আচলতে চকা ওপৰলৈ হৈ আছিল। হয় হয়, যিহেতুকে আমি সেই অৱস্থা দেখুৱাব নোৱাৰিম, কিছু হয়তো দেখুৱাব পৰা আমি বিৰত থাকিব লাগিব, যিহেতুকে গাড়ীখন দেখা গৈছে কিছু বিকৃত অৱস্থাত আছে মৃতদেহসমূহ, আৰু সেয়েহে মই কেমেৰা পাৰ্চন কিমানটো কৰিম কিছু আউট ফ'কাছ কৰিবৰ কাৰণে, যাতে যদি সক্ষম হয় তেতিয়াহ'লে আমি দেখুৱাব পাৰিম, কাৰণ এয়া এক প্ৰেৰণকাৰী দৃশ্য হ'ব। আৰু এয়া দেখুৱাইছোঁ যে গাড়ীখনৰ ইতিমধ্যে উঠাই আনিছে, আৰু এক বৃহৎ সফলতা, আৰু সকলো এতিয়া নিশ্চিত হ'ল যে গাড়ীখন ওলাই আহিল। গাড়ীখন ওলাই আহিছে আৰু পাৰলৈ টানি অনা হৈছে, আৰু গাড়ীখনৰ ইতিমধ্যে ৰাইজে দেখিবলৈ পোৱা নাই। পুনৰ হয়তো এয়া দেখিছে গাড়ীখন টানি আনিছে, গাড়ীখনৰ চকাৰ সৈতে ওপৰলৈ আছিল, আৰু এয়া এক সফলতা। কেমেৰা পাৰ্চন কিমানটোৱে যদি দেখুৱাই, আমি হয়তো এয়া দৃশ্য দেখুৱাবলৈ অলপ অসুবিধা হ'ব, যিহেতুকে 100 ঘণ্টা ধৰি পানীৰ তলত থকা এইখন গাড়ী। গতিকে AS01B 09788 এই অভিযুক্ত চুইফ্ট ডিজায়াৰ গাড়ীখন আজি ইয়াত উদ্ধাৰ হৈছে। নিউজ এবৰ দৰ্শকসকলক মই পুনৰ জনাইছোঁ যে গাড়ীখন উঠাই অনা হৈছে পাৰলৈ, ৰছীৰে টানি অভিযানকাৰী দলে সেই গাড়ীখন উঠাই আনিছে। বিচিয়ালত যি গাড়ীখন উদ্ধাৰ হ'ল বিচিয়াল ঘাটত, সেই গাড়ীখনৰ পৰা ইতিমধ্যে সেই 5জনীয়া যি সদস্য ইয়াত সোমাই আছিল, এই গাড়ীখনত 100 ঘণ্টা ধৰি তেওঁলোকৰ মৃতদেহৰ ভিতৰত 3টা মৃতদেহ ইতিমধ্যে বাহিৰ কৰা হৈছে। 2টা মৃতদেহ এতিয়াও গাড়ীৰ ভিতৰত আছে, আৰু চেষ্টা চলাইছে গাড়ীখনৰ ভিতৰৰ পৰা সেই মৃতদেহকেইটা উলিয়াবৰ বাবে। এয়া শেহতীয়া খবৰ মই জনাইছোঁ যে মৃতদেহসমূহৰ ভিতৰত 5টাৰ ভিতৰত 3টাকৈ মৃতদেহ বাহিৰ কৰা হ'ল, আৰু এইখন মোৰ সন্মুখত থকা সেইখনে অভিযুক্ত গাড়ী AS01B 09788 এইখন হৈছে সেই অভিযুক্ত চুইফ্ট ডিজায়াৰ গাড়ীখন। শনিবাৰে সন্ধিয়া 6:30 শিৱসাগৰৰ দিখৌ বিচিয়াল ঘাটত থকা সেই দিখৌ নদীত বাগৰি পৰিছিল। তাৰ পিছৰ পৰা 100 ঘণ্টা ধৰি ই সন্ধানী হৈ আছিল, আৰু এই গাড়ীখন পৰাৰ লগে লগে এজন যুৱকে এই নাওলৈ চেষ্টা চলাইছিল এই গাড়ীখন উদ্ধাৰৰ বাবে, আৰু তেওঁ বহু দূৰ আহিছিল, 200 মিটাৰ ধৰি এই গাড়ীখনত তেওঁ হাতত গাড়ীখনত গাড়ীত ধৰি অহা বুলি কালি আমাক উল্লেখ কৰিছিল, আৰু সেই তাৰপিছতে গাড়ীখন ইয়াত ডুব গৈছিল। সন্মুখৰ ভাগটো গাড়ীখনৰ পানীৰ ভিতৰলৈ সোমাই গৈছিল লাহে লাহে, আৰু সেই স্থানত তেওঁ প্ৰত্যক্ষ কৰিছিল যে গাড়ীখন সন্মুখৰ ভাগটো সোমাই গৈছিল, সেই স্থানতেই গাড়ীখন আজি উদ্ধাৰ হ'ল। খালি কেৱল এইটোৱেই যে গাড়ীখন তলমুৱাকৈ আছিল, অৰ্থাৎ গাড়ীখনৰ চকা ওপৰলৈ আছিল, আৰু গাড়ীখনৰ উল্টি খাই আছিল আচলতে, আৰু আজি এই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যি ঘটনা মই ক'ব লাগিব, 100 ঘণ্টা ধৰি যি গাড়ীখন প্ৰায় 100 ঘণ্টা ধৰি গাড়ীখন পানীৰ তলত আছিল, আৰু আজি
প্ৰায় 40 ঘণ্টা যি অভিযান চলিছিল শনিবাৰৰ নিশাৰ পৰা এই 40 ঘণ্টা ধৰি চলা অভিযানৰ অন্তত এই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এই অভিযানকাৰী দলে। এতিয়া যিহেতুকে মৃতদেহসমূহ উলিওৱা হৈছে, মৃতদেহসমূহ হয়তো ইয়াৰ পৰা লৈ যোৱা হ'ব। মৃতদেহসমূহ ইয়াৰ পৰা লৈ যোৱা হ'ব। ইয়াৰ পৰা লৈ গৈ